ভণ্টি কলেজৰ পৰা আহি ঘৰ পোৱাহিয়ে নাই। তাই বা কলেজৰ পৰা বাহিৰে বাহিৰে ক'ত পগৰিমলাল। কালি তাই সোণপাহী ভনীয়েকৰ বাৰ্থডে বুলি মোক মিছাকৈ ক'লে। তাই কালি আবেলি সোণপাহীহঁতৰ লগত গজেনহঁতৰ বাৰীত ৰবাব টেঙা চুৰ কৰি নি পথাৰত আটাইকেইজনীয়ে খালেগৈ। আজি কলেজলৈ যাওঁতে ৰাস্তাত মোক গজেনে আপত্তি দিছে। তাই আজি ঘৰলৈ আহক, তাইক মই ভালদৰে বুজাব লাগিব। দাদা, তই আজি কলেজৰ পৰা সোনকালে আহিলি নেকি? মই সময়মতেই আহিছোঁ, তোৰহে দেৰি হ'ল নেকি? মইতো কলেজ ছুটি হোৱাৰ লগে লগে ঘৰলৈ আহিছোঁ। তই আজিকালি বৰ মিছা কথা ক'বলৈ লৈছ। এই মিছা কথাই তোক কেতিয়াবা বিপদত পেলাব। মইনো তোক কি মিছা কথা ক'লোঁ? কিয় তই মোক কালি মিছা কথা কৈ ঘৰৰ পৰা ওলাই যোৱা নাই? কালি সোণপাহী ভায়েকৰ বাৰ্থডে নাছিল। তই মোক মিছাকৈ কৈ সোণপাহীহঁতৰ লগ হৈ গজেনহঁতৰ বাৰীৰ ৰবাব টেঙা পাৰি আনি পথাৰত খালিগৈ। আজি মোক গজেনে কলেজলৈ যাওঁতে কৈছে নহয়। নাই দাদা, গজেনে তোক মিছাকৈ কৈছে। গজেনে মোক কেতিয়াও মিছা কথা নকয়। সি মোৰ বাল্যকালৰ বন্ধু, তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তই কালি তাহাঁতৰ ঘৰৰ পৰা ৰবাব টেঙা পাৰি থাকোঁতে গজেনৰ মাকে দেখে আৰু তহঁতক মাৰিবলৈ খেদি অহাত তোৰ চেণ্ডেল দৌৰি আহোঁতে তাতেই পৰি থাকি আহিল। আৰু আজি গজেনে মোক চেণ্ডেলযোৰ দেখুৱাত মই তোৰ চেণ্ডেলযোৰ দেখি চিনি পাই লৈ আহিলোঁ। দাদা, মই তোক মিছা মাতিছিলোঁ হয়। মই তোক কথা দিছোঁ, আজিৰ পৰা মই তোক কেতিয়াও মিছা কথা নকওঁ। চা ভণ্টি, মানুহে কেতিয়াও ঘৰত মিছা কথা কৈ বাহিৰত ওলাই যাব নাপায়। মানুহ কেতিয়াবা বিপদত পৰে আৰু নিজৰ আপোন মানুহক মিছা মাতিলে মনত বৰ দুখ লাগে অ'। নহয় অ' দাদা, মোৰ কালি বহুত ভুল হৈ গ'ল। তই মোক ভণ্টি বুলি ক্ষমা কৰি দিবি। চা ভণ্টি, তই এতিয়া ডাঙৰ হৈছ, সকলোবোৰ কথা ভাল বেয়া বিচাৰ কৰিব পৰা হৈছ। মেট্ৰিকৰ ৰিজাল্টটো তোৰ বৰ ভাল নহ'লেই। হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টটোকে অলপ ভাল কৰিবলৈ মনোযোগ দি পঢ়া শুনা কৰ। তইতো দেখিছই মা দেউতাই আমাৰ কাৰণে কিমান কষ্ট কৰিছে। মা লোকৰ পথাৰলৈ গৈছে। দেউতাই কালি ৰাতি ইমান জ্বৰ কাহত দেউতাই গোটেই ৰাতি শুব পৰা নাই। তথাপিতো দেউতাই আজি লোকৰ ঘৰত হাজিৰা কাম কৰিবলৈ গৈছে। চাব্বাছ দাদা, তই যে ইমানখিনি কথা বুজা হ'লি। তোৰ মূৰত এইবোৰ কথা কোনে সোমোৱাই দিলে? তেওঁ লাগিলে যিয়েই নহওক, মাথো মোৰ সংস্কাৰী বৌ হ'লেই হ'ল। মোৰতো মনত সেইটোৱেই কয়। ধেমালি বাদ দে ভণ্টি। মায়ে কিমান কষ্টৰে গোটৰ পৰা ধাৰ লৈ আমাক পঢ়িবৰ কাৰণে দুটা পকী ৰুম বনাই দিলে আৰু ৰুমত সকলোখিনি সুবিধা কৰি দিলে। আমি মাথো পঢ়িব লাগে। মোৰ BA টো কমপ্লিট হ'বলৈ আৰু মাত্ৰ দুটা পৰীক্ষা আছে। এই দুটা পৰীক্ষা ভাল কৰিব পাৰিলেই মই ঘৰখনৰ কাৰণে কিবা এটা কৰিব পাৰিম। তই ঠিকেই কৈছ দাদা। তই কিবা এটা কৰিব পাৰিলেই মা দেউতাই অলপ সকাহ পাব। ব'ল দুয়োটাই ভাত খাই লওঁগৈ। তয়ো চাগৈ কলেজৰ পৰা আহি ভাত খোৱাই নাই নহয়? মই ভাত খোৱা নাই। তই কলেজৰ পৰা অহালৈকে মই ৰৈ আছোঁ। ব'ল দুয়োটাই খাই লওঁগৈ।